নমস্কাৰ, কে কিটচেন ৰেচিপিলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই ডাঙৰ সৰু সকলোৰে প্ৰিয় মেগী ৰেচিপি এটা লৈ আহিছোঁ। বনাবলৈ অতি সহজ আৰু ঘৰত সাধাৰণতে থকা সামগ্ৰীৰে বনাব পাৰি এই মুখৰোচক মেগী। ইয়াৰ বাবে দৰকাৰ হয় 1 পেকেট 10 টকাৰ মেগী, 1.5 কাপ পানী, নামমাত্ৰ চেনি, গাজৰ এটা, কেপচিকাম এটা আৰু মজলীয়া পিঁয়াজ এটা, ৰেড চিলি পাউডাৰ আৰু মেগী মছলা 1 পেকেট, ইমানেই। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। পিঁয়াজটো বাকলি গুচাই লৈছোঁ আৰু গাজৰ, কেপচিকাম তিনিটা বস্তু কাটি ল'ব লাগিব। কেপচিকামটো কাটোতে এটা কথা কওঁ, মোৰ কাটোতে আপোনালোকে দেখি নাহাঁহিব, কাৰণ মোৰ কেপচিকাম কাটিবলৈ বিৰাট ভয় লাগে। এবাৰ মই এনেকৈ কাটোতে গোটেই ৰাতিটো মই শুব পৰা নাই, বিৰাট পুৰিছে। সেই তেতিয়াৰ পৰা মোৰ কেপচিকাম কাটিবলৈ বিৰাট ভয় লাগে। সেইকাৰণে মই কেপচিকাম কাটোতে অতি সাৱধান হওঁ। কেপচিকামটো কাটাটো দেখি মোৰ নিজৰে হাঁহি উঠিছে, আপোনালোকে কি ভাবে ক'ব নোৱাৰোঁ। মই ভিডিঅ'টো আচলতে নতুনকৈ বনাইছোঁ যে, সেইকাৰণে মানে মোৰ কথা কওঁতে অকণমান অসুবিধা হৈছে। কথাবোৰ খুব সাৱলীলভাৱে ক'ব পৰা নাই, তাৰ বাবে মোক বেয়া নাপাব আপোনালোকে। লাহে লাহে হয়তো ঠিক হ'ব। পিঁয়াজখিনি বহুত বেছি মিহিও কৰিব নালাগে, বৰ বেছি ডাঙৰো কৰিব নালাগে। ডাইচাৰখন আছে কাৰণে তাত লৈছোঁ। আপোনালোকে থাল চাল কিহবাত কাটিলেও ল'ব, থাল, চৰিয়া যিহতে লয়, যিহতে কাটে কাটিব পাৰে। গাজৰটো দীঘলীয়াকৈ কাটি ল'ব, বৰ বেছি মিহিও নকৰিব, বৰ বেছি ডাঙৰো নকৰিব, এটা জোখত কাটিব। মই যিহেতু 1 পেকেট মেগী বনাইছোঁ, সেইকাৰণে মই পাচলি কমকৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখ যিমান বনায়, বেছিকৈ বনালে বেছি পাচলি দিব, সেইটো মন কৰিব। মই 1 পেকেট মেগীৰ জোখাৰেহে পাচলিবোৰ লৈছোঁ। কাটোতে বহুত দেৰি লাগিছে। পাচলিখিনি কাটা প্ৰায় হৈ গৈছে। এতিয়া গেছত চচপেন এটা উঠাই 1.5 কাপ পানী দিছোঁ আৰু ইফালে কেৰাহীটো পাচলি ভাজিবৰ কাৰণে, পাচলিখিনি তৈয়াৰ কৰিবৰ কাৰণে বহাই দিছোঁ। 1.5 কাপ পানীত 1 পেকেট মেগী দি দিছোঁ। 2 মিনিটমান সিজাই ল'ব লাগিব। মেগীটো মই ভাঙি দিছোঁ, গোটা গুটিকৈ দিয়া নাই দেই। আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা কৰিব পাৰে। ৰিফাইন তেল চাহ চামুচৰ 2 চামুচমান দি দিছোঁ। মোৰ ৰিফাইনৰ বটলটোত বেছি তেল নাছিল কাৰণে মই তেলটোৰ সৈতে দিছোঁ, আপোনালোকে জোখমতে দিব।
মেগীখিনি পানীখিনি চেকি ল'লোঁ। এতিয়া কেপচিকাম গাজৰখিনি ৰিফাইনখিনি দি দিছোঁ। পিঁয়াজটো পিছত দিব লাগিব, কাৰণ পিঁয়াজখিনি বৰ বেছি সিজি গ'লে ভাল নালাগে। পিঁয়াজ সোনকালে সিজি যাব, পাচলি নিসিজিব, সেইকাৰণে পাচলিখিনি আগতে দি লৈছোঁ। গাজৰখিনিও দি দিছোঁ। মন কৰিব পিঁয়াজ দিয়া নাই এতিয়ালৈকে। টেষ্টৰ কাৰণে অকণমান চেনি দি দিছোঁ নামমাত্ৰ। আপোনালোকে ইচ্ছা কৰিলে দিব, নহ'লে স্কিপ কৰিব। অকণ সময় ঢাকি দিছোঁ পাচলিখিনি সিজিবলৈ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান সিজিলেই হ'ব। মেগী চচত পিঁয়াজটো অলপ কেঁচা হৈ থাকিলে ভাল লাগে। এতিয়া অকণমান জোখমতে চচ দিছোঁ। চয়া চচ অলপ দিম। চয়া চচে 1 চামুচ, চাহ চামুচৰ 1 চামুচৰ জোখত দিছোঁ। আকৌ লৰাই দিম ভালকৈ। মেগীখিনি দি দিলোঁ। এতিয়া বেলেগে নিমখ দিব নালাগে, মেগী মছলাটোত যিহেতু নিমখ থাকেই। পাচলিখিনি সিজাৰ পিছত মেগীখিনি দিয়ালৈ 2 মিনিটমান থাকিলেই আচলতে ৰেচিপিটো হৈয়ে যায়। মেগী মছলাটো গোটেইটো দি দিলোঁ। ভালকৈ লৰাই মন কৰিব গেছটো চিমত আছে দেই ইমান সময়ে। পাচলিখিনি ভাজোঁতে ফুলতে আছিলে, তাৰপিছত লাহে লাহে গেছটো চিমত, লাষ্টলৈকে চিমতেই থাকিল। ধুনীয়া ৰং এটা হৈছে। সৰু ল'ৰা ছোৱালী দেখিলে খাবলৈ মন যোৱা বিধৰ হয়। হৈ গ'ল এতিয়া। এয়া চাওক, নমাই দিয়াৰ পিছত কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।